নমস্কাৰ। আজি আন এটা অনুভৱ লৈ পুনৰ আপোনালোকৰ মাজত আশা কৰোঁ কবিতাৰ গাঁথনি বুজি এই উৰাণত আপোনালোকেও সহযোগ কৰিব। কবিতাৰ শিৰোনাম দগ্ধ নিশাৰ অৱশিষ্ট। দগ্ধ নিশাৰ অৱশিষ্ট। সজাগ কবিতাৰ মুখৰা তুমি, সংবাদ সংলাপৰ দুমোজা, অৰ্ধনগ্ন প্ৰতিবিম্বৰ শিখা হৈ বাট বোলা এটা অমাৱস্যা। সূৰ্যৰ উদগনিৰ সতে তোমাক জগাই তোলা ৰাতিপুৱাবোৰ কেতিয়া দুপৰ হৈ দুগালত ৰঙীন আবেলিয়ে আবিৰ সানিছিল, গমকে পোৱা নাছিলোঁ। অনন্ত নিশাৰ ম্লানতাৰ মাজত সহভাগীৰ খেল খেলা অশান্ত উশাবোৰ তোমাৰ উপস্থিতি হওক বা অনুপস্থিতিটো সদায়ে গভীৰ নিশাৰ লগৰী হৈ খোজত খোজ মিলাই গ'ল। সংযোগৰ সহপাঠী সদায়ে হ'বৰ মন গ'ল, কিন্তু বিসংগতিৰ বাহকবোৰ বাধা হৈ আজিও থিয় দিলে। একক অভিনয় নে নাটক সমাৰোহ, একক অভিনয় নে নাটক সমাৰোহ, জীৱনৰ যুঁজ কল্পনাৰো অতীত, কিদৰে পৰিচিত কৰিম এই অধ্যায়ক। সংগ্ৰামটো সদায়েই আছিল, সংগ্ৰামটো সদায়েই আছিল, তথাপিও মৰম আৰু ভালপোৱাবোৰ নিলগ নাছিল। অভাৱ আছিল সন্মান, বিশ্বাস আৰু অনুভূতিৰ, প্ৰয়োজন মাথো এটা ফিৰিঙতিৰ। আৰু চাই থাকোঁতেই দাও দাওকৈ জ্বলি উঠিল, চাই থাকোঁতেই দাও দাওকৈ জ্বলি উঠিল গোটেই সেউজ পাহাৰটো, আৰু আভাৰ ৰূপ ল'লে, কিন্তু অবুজ হৈয়ে ৰ'ল। এয়া খৰালি নে খলনায়কত্বৰ প্ৰভাৱ? আজিও মাথো এটি অচিন সুঁতি চকুল হৈ বৈ থাকিল। চাৰিওদিশে সেই একেই পানী বায়ু অগ্নি, কিন্তু হেৰাই গ'ল অগ্নিদগ্ধ অৰণ্যত একমাত্ৰ বাঘিনীজনীৰ গৰ্জন। হেৰাই গ'ল অগ্নিদগ্ধ অৰণ্যত একমাত্ৰ বাঘিনীজনীৰ গৰ্জন। ধন্যবাদ।